বিভিন্ন সময়ত টিকটকক লৈ নানা বিতৰ্ক হৈ থকাৰ সময়ত ক্ৰমাৎ বৃদ্ধি পাইছে টিকটক বিৰোধী প্ৰতিবাদ। জনপ্ৰিয় ইউটিউবাৰ কেৰী মিনাটিয়ে টিকটকক ৰোষ্ট কৰি এটা ভিডিঅ' আপলোড কৰাৰ পিছতেই আৰম্ভ হৈছে প্ৰতিবাদ। এতিয়া প্লে ষ্টৰৰ ৰেটিং 1 হৈ গ'লেই বন্ধ হৈ যাব নেকি টিকটক? যিটো এপ্লিকেশ্যনৰ কেইমাহমান আগতে ৰেটিং আছিল 4.5, সেই এপ্লিকেশ্যনটোৰ বৰ্তমান সময়ত প্লে ষ্টৰত ৰেটিং হ'ল 1.6। এতিয়া চাৰিওফালে যেন প্লে ষ্টৰৰ ৰেটিং বনাম প্ৰতিবাদৰ ভাষা। যিকোনো এপ্লিকেশ্যন এটাৰ ৰেটিং যদি প্লে ষ্টৰত 3তকৈ কম হৈ যায়, তেতিয়া প্লে ষ্টৰৰ ট্ৰেণ্ডিং এপ্লিকেশ্যনত আহিব নোৱাৰে। টপ এপ্লিকেশ্যন আৰু টপ গ্ৰছিং এপ্লিকেশ্যনৰ পৰা ইয়াক ৰিমুভ কৰি দিয়া হয়। অৱশ্যে টিকটক এপ্লিকেশ্যনটো বৰ্তমান টপ এপ্লিকেশ্যনৰ লিষ্টত আহি আছে। লাহে লাহে হয়তো তাৰ পৰাও ইয়াক ৰিমুভ কৰি দিয়া হ'ব। অৱশ্যে প্লে ষ্টৰৰ ৰেটিং 1 হৈ গ'লেই প্লে ষ্টৰত টিকটকটো নোহোৱা হৈ নাযায়। ইয়াক নিষিদ্ধ কৰা নকৰাটো আইন অথবা চৰকাৰৰ বিবেচনাৰ বিষয়।